मैया 8 बाजिनि उनाव 8 बाजिनिफ्राय बिथां दनेश्वर गयारिया जोंनि आसाम आरो बिटिआरनि बर्डाराव मोनसे मिटिं खालामदोंमोन। जथुम्मा खालामखांनायनि उनाव बिथाङा 30 जनसो मुसलमान सेंग्राखौ लाबोनानै मिटिंनि उनाव बेवहाय दोनफैदों आरो बिथांमोनखौ बोख्लायनानै दोननाय लोगो लोगोनो 40-50टा गारिया देगार थुंग्रि लावथि रड लानानै जोंनि सापर्टारफोरखौ आक्रमण खालामदों। जोंनि गथ'फोरनि गारिखौ आक्रमण खालामदों। बे लैजाजनक बाथ्रा, मुगैजाथाव बाथ्रा। जोंनि गेजेराव हिन्दु मुसलमान बर' मुसलमान इउनिटि जानायखौ दिनै सोखावफिननानै बर' मुसलमान आरो कमिउनेल क्लेश खालामनो हाग्रामाया नाजाफिनदों, दनेश्वरा नाजाफिनदों। আগতে সিহঁতে যেনেকৈ বড়ো মুছলমান কনফ্লিক্ট কৰাই প্ৰত্যেক ইলেকশ্যনত জয়যুক্ত হৈছিলে, এইবাৰো বড়ো মুছলমান কনফ্লিক্ট কৰাই পেলাই দনেশ্বৰ আৰু হাগ্ৰামা দেৰহাছাৰী সিহঁতে জয়যুক্ত কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু আমাৰ বিটিআৰবাসীয়ে সকলোৱে গম পাইছে হাগ্ৰামাৰ 22 বছৰীয়া গুণ্ডাগিৰিটো এই 22 তাৰিখে আমি শেষ কৰিবলৈ গৈ আছোঁ। যোৱাবাৰ আমাৰ 2020 চনত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ গাড়ীখন যেনেকৈ আক্ৰমণ কৰিলে এই অঞ্চলতে কৰিছিলে, তাৰপিছত সকলো জাতি জনগোষ্ঠীয়ে মুছলমান ভাইসকলে দলে বলে ওলাই আহি প্ৰমোদ বড়োক ছাপোৰ্ট কৰি আহিলে। প্ৰমোদ বড়ো ডাঙৰীয়াক এই শান্তিটো হিংসা কৰি পেলাই আমাৰ তিনটিলা অঞ্চলৰ জনসাধাৰণে UPPLক ছাপোৰ্ট কৰাৰ কাৰণে যোৱাকালিৰ ঘটনাটো তেওঁ কৰিবলৈ বাধ্যত পৰিলে। 2019 4 নৱেম্বৰত BPFে হাগ্ৰামাই দনেশ্বৰে দেৰহাছাৰে 2019 চনৰ 4 নৱেম্বৰত 1,17,000 মুছলমানক ইভিকশ্যন কৰি খেদিব লাগে বুলি হাইকোৰ্টত যিটো ৰিপৰ্ট দিছে, এই ৰিপৰ্টটো মুছলমানসকলে পাই পেলাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াক ছাপোৰ্ট কৰিবলৈ আছে। তাৰ কাৰণে এই সংকাত ভুগি পেলাই তেওঁলোকে এই কেছটো বনাইছে। আমি অলৰেডি কেছটো দিছোঁ। এতিয়া আমি DGP সাহেবক অনুৰোধ কৰিছোঁ, আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। नंगौ मैयानि सानाव मोनसे दुखुनांथाव खौरांजों बुंनांगोन। बे समाव नैबे तिलतिला बावखुंग्रि बियाबनि सिङाव थानाय तिलतिला, बे तिलतिलानि नैबे जायगायावनो गंनै गारिखौ बुख्रुबदों एबा आक्रमण खालामनायखौ मिथिनो मोनदों। थारैनो बे समाव बावखुंग्रि बियाबनि बिजाथि बिथां रनजित बसुमतारी, बे रनजित बसुमतारी बे जायगायाव फैदों। थारैनो मख'नांगोन जे बे समाव गोजोन थासारि एबा ओनसोलाव मोनसे गोजोनखौ हास्थायनानै बे समाव खामानि मावबाय दं आरो बे समावनो दुंहाव थासारि खालामनो थाखाय बे समाव नाजानाया थारैनो दुखुनांथाव बाथ्रा। बे समाव रायजो राजाफोरा फोरमायनाय बायदिब्ला बेयाव मोनाबिलिनि 9:30 रिंगासोआव बे समाव BPFनि गोबां गारिफोरा एबा 30निफ्राय 50टा गारिफोर, बे गारिफोरा बे समाव फैनानै आक्रमण खालामदों, जों बेखौ मिथिनो मोनदों। थारैनो रायखांनांगोन जे बे समाव हरनि समाव बेफोरबायदि जे आक्रमण खालामनाय, बे आक्रमण खालामनायखौ लानानै रायजो राजाफ्रा एबा थागिबि रायजो राजाफ्रा जोबोद दुखु मोननायखौ फोरमायदों। जोंजों लोगोसेनो बे स्थानीय জায়গাनि सुबुंफोर दङ, मिथिनो थाखाय नाजागोन। এই সময়ত জানিবলৈ মই চেষ্টা কৰিম যে কেনেকুৱা হ'ল ঘটনাটো, কেনেকুৱা হৈছিল যোৱা ৰাতি আপোনাৰ? ধৰক যোৱা ৰাতি মানে 10টামান বজাত তাৰমানে গুণ্ডা বাহিনী, যে BPFৰ গুণ্ডা বাহিনীয়ে সেইটো মানে শান্ত কৰিছে। যি নহওক মানে আমাৰ BPFৰ মানুহ এতিয়া পাগল হৈ গৈছে। তাৰমানে ইহঁততো মানুহ নাই, এতিয়া পাগলৰ নিচিনা সিহঁতে মানে মাৰামাৰি কৰি আছে আমাৰ ইয়াতে। ৰাতি কেইটামানত হৈছিল? ৰাতি 9টা-10টামান বজাত হৈছিল। এনেকৈ এই সময়ত তেওঁলোকে আপোনাৰ লগত আক্ৰমণ কৰিলে, এই সময়ত আঘাত পাইছে নেকি? আঘাত পাইছে, বহুত মানুহ আঘাত পাইছে। এতিয়া মেডিকেলতো আছে। এই অঞ্চলত শান্তি যিহেতু বিৰাজ হৈছে না, আপুনি এতিয়া এই মুহূৰ্তত কি ক'ব? প্ৰশাসনক কি কৰিব? প্ৰশাসনক মই এইটোৱে দাবী কৰোঁ, সোনকালে যে আগৰ মানে একবাৰ আমাৰ এই 5 বছৰ আগত মানে এইটো আকৌ একবাৰ এই মাৰামাৰিটো হৈছিল ইয়াত, এইবাৰো হৈছে। এইটো তদন্ত লাগে আৰু তদন্ত লাগে, উচিত তদন্ত লাগে। দনেশ্বৰক কি ক'ব? এটা BPFৰ এটা প্ৰাৰ্থী হয়, তেখেতৰ নেতৃত্বত হৈছে নেকি? তেখেতৰ নেতৃত্ব হৈছে। এইটা আমাৰ এই খাচীগলা বুলি কয়, তাতে মিটিং কৰি তাৰ পৰা ইয়াত আহি গণ্ডগোলটো কৰিছে। কিমানজন আছিলে এনে মানে 30-35 জন মান আছিল তাৰ লগত। বাইদেউ কি ঘটনাটো কি হৈছিল আপোনাৰ? ঘটনাটো স্যার আগৰ ভাইটা আমাৰ ভোটাৰ কালেকশন আমাৰ বাহিৰত বানাইছিলো। এই আজি যে ৰাতি 2টা মানসি কাম কৰিছে, ওইটাই কৰিছিল। আমাৰ হাল্লা ছিলে মারপিট। আজি ৰাতি ওই মানসিগুলা কৰিছে, কিন্তু এটা টার্গেট হৈছে বেলাবাড়ির দিকে। মই সব দাস পাইছি, কিন্তু কম নাই। এটা টার্গেট করিয়া এটা রাতে কাম করেছে। আর আমার ইপিএল সরকার ওমা কি করেছে, কি দোষ করেছে? মানুষগুলা ইপিএল না রাস্তাঘাট না দিছে, না ঘর বাড়ি না দিছে, না কি করেছে? তা উমরা ভোট কালেকশন করে কিছু না, আমরা ভোট কালেকশন করে গেলে মারামারি করে কেন করবে লাগে? আমার দেশে শান্তি লাগে। আর আমার দলের মানুষগুলো কেন ওরা হারাস্তি করে আছে, এটা উচিত বিচার লাগে স্যার। আর এটা দেশে শান্তি লাগে।
কিন্তু আমার উচিত বিচার লাগে, এটা আমার অনুরোধ। কোনে কৰিছে গণ্ডগোলটো? গণগণ করে করেছে নাঙ্গলবাড়ি কিবা বিপিআর মাসে করেছে, আগত যেটা বলছে ওইটাই করেছে মানুষগুলা, রাতি তো ওই মাসিগুলো করেছে। 2020 ইয়াৰ ঘটনা হৈছে আকৌ হ'ল। হ্যাঁ আগত এটাই হল, উমরাই করেছে। শান্তি বিচাৰে না শান্তি বিচার চাই, উচিত বিচার চাই, উচিত লাগে বিচার। যোনে কৰিছে কৰিব লাগে পুলিচে। হ্যাঁ আর আমার বিহার সরকার কি দোষ করেছে, দোষটা বাধা দিবা লাগিব, বাধা দিবা লাগিব। এই দোষটার কারণে আমরা হাল্লা ছিল বা মারপিট করে আছি। ও স্যার এই টাইমে উচিত বিচার লাগে, আপনার কাছে অনুরোধ জানালো। बे समाव बावखुंग्रिनि बियाबनि बिथां बिजाथि रन्जित बसुमतारी दं मा बुंगोन बे समाव जिहेतु मोनसे दुखुनांथाव बाथ्रा जे UPPL नि जे गारिखौ बे समाव बुख्रुबनाय जाथाया जादों सोराङाव फैदों। मैया 8 बाजिनि उनाव 8 बाजिनिफ्राय बिथां दनेश्वर गयारिया जोंनि आसाम आरो बिटिआर नि बर्डाराव मोनसे मिटिं खालामदोंमोन। जथुम्मा खालामखांनायनि उनाव बिथाङा 30 जनसो मुसलमान सेंग्राखौ लाबोनानै मिटिंनि उनाव बेवहाय दोनफैदों आरो बिथांमोनखौ बोख्लायनानै दोननाय लोगो लोगोनो 40-50 ता गारिया देगार थुंग्रि लावथि रड लानानै जोंनि सापर्टारफोरखौ आक्रमण खालामदों, जोंनि गथ'फोरनि गारिखौ आक्रमण खालामदों। बे लैजाजनक बाथ्रा, मुगैजाथाव बाथ्रा। जोंनि गेजेराव हिन्दु मुसलमान बर' मुसलमान इउनिटि जानायखौ दिनै सोखावफिननानै बर' मुसलमान आरो कमिउनेल क्लेश खालामनो हाग्रामाया नाजाफिनदों, दनेश्वरा नाजाफिनदों। আগতে সিহঁতে যেনেকৈ বড়ো মুছলমান কনফ্লিক্ট কৰাই প্ৰত্যেক ইলেকশ্যনত জয়যুক্ত হৈছিলে, এইবাৰো বড়ো মুছলমান কনফ্লিক্ট কৰাই পেলাই দনেশ্বৰ আৰু হাগ্ৰামা দেৰহাছাৰী সিহঁতে জয়যুক্ত কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু আমাৰ বিটিআৰবাসীয়ে সকলোৱে গম পাইছে হাগ্ৰামাৰ 22 বছৰীয়া গুণ্ডাগিৰিটো এই 22 তাৰিখে আমি শেষ কৰিবলৈ গৈ আছোঁ। এটা শান্তিৰ এটা বিৰাজ হৈছে আপোনাৰ এই অঞ্চলত, শান্তিৰ বিৰাজ। এই অঞ্চলৰ একেবাৰে 100% শান্তি। যোৱাবাৰ আমাৰ 2020 চনত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ গাড়ীখন যেনেকৈ আক্ৰমণ কৰিলে এই অঞ্চলতে কৰিছিলে, তাৰপিছত সকলো জাতি জনগোষ্ঠীয়ে মুছলমান ভাইসকলে দলে বলে ওলাই আহি প্ৰমোদ বড়োক ছাপোৰ্ট কৰি আহিলে, প্ৰমোদ বড়ো ডাঙৰীয়াক। এই শান্তিটো হিংসা কৰি পেলাই আমাৰ তিনটিলা অঞ্চলৰ জনসাধাৰণে UPPLক ছাপোৰ্ট কৰাৰ কাৰণে যোৱাকালিৰ ঘটনাটো তেওঁ কৰিবলৈ বাধ্যত পৰিলে, কিয়নো হিংসাৰে দাবী ধমকেৰে ভয় ভাবুকি দেখুৱাই যে মুছলমানসকলক ভোটটো কালেকশ্যন কৰিছিলে, ভোট তুলিছিলে, এই কথাটো আজি স্পষ্ট হৈছে। মানে এই সময়ত জানিবলৈ মই চেষ্টা কৰিম যে বিগত সময়ত যিহেতু অশান্তি আছিলে, এই সময়ত তেখেতসকলে অশান্তি বিচাৰিছে নেকি? অশান্তি মাত্ৰ নহয়, বড়ো মুছলমান আকৌ কনফ্লিক্ট কৰাব বিচাৰিছিলে। যিটো গাড়ীত যোৱাকালি বড়ো ল'ৰাবিলাকে আছিলে, সেই গাড়ীটো মুছলমান ল'ৰাক হতাই পেলাই সি আক্ৰমণ কৰিবলৈ দিছিলে। কিন্তু আমি জানো তিনটিলা অঞ্চলত কোনো মুছলমানে কনফ্লিক্ট নিবিচাৰে, অশান্তি নিবিচাৰে, কিয়নো এই তিনটিলা অঞ্চলৰ মুছলমান ভাই সকলে শান্তিৰে বসবাস কৰিবলৈ বিচাৰিছে, যাৰ ফলত প্ৰমোদ বড়ো ডাঙৰীয়াক ছাপোৰ্ট কৰিছে। হতাহত হৈছে নেকি তেখেতে নিজৰ হাৰাত? আমাৰ তেওঁতো হতাহত ভুগিছে, সংঘাত ভুগিছে। হাৰাটো যে 100%। আমাৰ BTCৰ হিন্দু মুছলমান বড়ো মুছলমান সকলোৱে যে লগ লাগি BPFক ওপৰে দিব বিচাৰিছে। যি মুছলমানে আমাৰ BPFৰ ত্ৰাণকৰ্তা আছিল, যি মুছলমানে BPFৰ অক্সিজেন আছিল, সেই মুছলমানক যে প্ৰতাৰণা কৰিছে 17 বছৰে সেইটো প্ৰমাণ হৈছে। কিয়নো 2019 4 নৱেম্বৰত BPFে হাগ্ৰামাই দনেশ্বৰে দেৰহাছাৰে 2019 চনৰ 4 নৱেম্বৰত 1,17,000 মুছলমানক ইভিকশ্যন কৰি খেদিব লাগে বুলি হাইকোৰ্টত যিটো ৰিপৰ্ট দিছে, এই ৰিপৰ্টটো মুছলমানসকলে পাই পেলাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াক ছাপোৰ্ট কৰিবলৈ আছে। তাৰ কাৰণে এই সংঘাত ভুগি পেলাই তেওঁলোকে এই কেছটো বনাইছে। কি ব্যৱস্থা লৈছে আপোনাৰ লগত? আমি অলৰেডি কেছটো দিছোঁ। এতিয়া আমি DGP সাহেবক অনুৰোধ কৰিছোঁ, আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেওঁলোকৰ আশীৰ্বাদত, ভাৰত চৰকাৰৰ আশীৰ্বাদত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ। হিন্দু মুছলমান সকলোৱে বড়ো মুছলমান মিলিজুলি সংসাৰ খাই আছোঁ শান্তিৰে। এসাঁজ ভাত আমি যদিও দুখীয়া মানুহ, আমি এসাঁজ ভাত খাবলৈ সক্ষম হৈছোঁ। গতিকে আমি আমাৰ এতিয়াও আস্থা আছে অসম পুলিচৰ ওপৰত, চিফ মিনিষ্টাৰৰ ওপৰত। 24 ঘণ্টাৰ ভিতৰত এই গুণ্ডাবিলাকক এৰেষ্ট কৰিব। যদি আপোনাৰ ইনিচিয়েটিভ ল'লে কি কৰিব? 24 ঘণ্টাৰ ভিতৰত যদি এৰেষ্ট নকৰে, আমি 3 দিন বাদ চাম। 3 দিন বাদ চোৱাত আমি এটা কথা জানিব লাগিব যে হাগ্ৰামাই আকৌ হিন্দু মুছলমান কনফ্লিক্ট বনাব বিচৰাটো কাথাং, এই কথাটো আমি স্পষ্ট কৰি দিম। নহয়, बिथांनिफ्राय गोबां बाथ्राखौ मिथिनो थारैनो मख'नांगोन जे बेबायदियाव मोनसे गोख्रों मोनसे थासारिजों एबा बे जायगायावनो हरनि समाव मोनसे गाग्लोबथाय, बे गाग्लोबथायाव जादोंमोन। आरो बे समावनो गोबां गारि लानानै बिथांमोना UPPLनि मददगिरिफोरखौ बिथांमोना गाग्लोबदों। आरो बे समाव नुनो मोन्दों नोंथांमोना बेवहाय गारि गाग्लोबनायनि जे सिन, बे सिना बे समाव गोबां बेवहाय नुसारनायखौ नुनो मोन्दों। थारैनो मख'नांगोन जे बे समाव मानगोनां बिथां बिटिआरनि मोनसे समनि खुंगिरि बिथां प्रमोद बर'नि
गावनि दैदेननायाव गोबां खेबनो नैबे ओनसोलाव बा बिटिआर ओनसोलाव मोनसे गोजोन थासारि बे गोजोन थासारिखौ लाबोदोंमोन आरो गोजोन थासारिखौ बे समाव फेलें खालामनो नाजानाय बे नाजानाय थासारिखौ नुनो मोन्दों बिनि सिगाङावबो जों नुनो मोन्दोंमोन फ्लेगनि मोनसे दाङाबाजि बे दाङाबाजिखौ बे समाव नुनो मोन्दोंमोन बे समाव स्टाननि बा बे जायगानि सुबुंफोरनिफ्राय आरोबाव बाथ्राखौ मिथिनो थाखाय नाजागोन बे समाव गनेश्वर गयारी गो बेक आरो बे समाव जिन्दाबाद बेफोरबायदि स्ल'गानजों बे समाव रायजो राजाफोर बा जायगायाव फैनानै बे समाव नुनायखौ नुनो मोन्दों